Hello, welcome to Easy Maths with Kopil. আজি আমি এইটো পাৰ্টত কি ডিসকাস কৰিম কনসেপ্ট ফৰ্মেশন আৰু এৰৰ এনালাইসিস ঠিক আছে এই পইণ্টৰ পৰা সিটেটত 1 মাৰ্কছৰ কোৱেশ্চন এটা আহে প্ৰত্যেকবাৰে ঠিক আছে গতিকে ভিডিওটো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবা ঠিক আছে লেটস স্টাৰ্ট এতিয়া চোৱাচোন কি হয় কনসেপ্ট ফৰ্মেশন মানে কি হয় কনসেপ্ট ফৰ্মেশন means how children understand কি হয় numbers operation and relationship by relating them to their daily life হয় না কি কৈছে নাম্বার তাৰ পিছত অপাৰেশন নাম্বার আৰু অপাৰেশন মানে কি হয় যোগ বিয়োগ মাইনাস প্লাস তাৰ পিছত মাল্টিপ্লিকেশন ডিভিজন তাৰ ৰিলেশনশিপ নাম্বার আৰু ৰিলেশনশিপ এইবিলাক কি হয় ডেইলি লাইফৰ লগত ৰিলেট কৰিব পৰাটোকে কি হয় আমাৰ কনসেপ্ট ফৰ্মেশন বুলি কোৱা হয় এতিয়া চোৱাচোন কেইটামান কমন এৰৰ আৰু মিসকনসেপচন যোনবিলাক চাইল্ডে কৰে কি হয় কাউন্টিং কৰোতে কি কৰে স্কিপিং নাম্বার অর রিপিটিং মানে কেনেকুৱা ভুল কৰে এটি এই নাম্বার এটা থৈ যায় গন্তি কৰি থাকোতে হয় না নহলে একটা নাম্বাৰকে দুবাৰ পঢ়ে এনেকুৱা নাম্বাৰবিলাক কৰিবলেনো কি কৰিব লাগে হেতু চাম আমি পিছতকে হয় না ঠিক আছে তাৰ পিছত প্লেস ভ্যালুত ভুল কৰে প্লেস ভ্যালু কেনেকুৱাকে ভুল কৰে 203s 2003 মানে এনেকুৱা আৰু এইটো ভাবে হেতি এইকিটা ভুল কৰে এইটো ভাবে তাৰ পিছত কি কয় 2 + 0 + 3 মানে 203 হ'ব বুলি ভাবে এনেকুৱাকে ভাবে তাৰ পিছত কি হয় 203 মানে এইটো 203 আৰু 2003 দুইটা সমান বুলি ভাবে এটি ঠিক আছে এই প্লেস ভ্যালু মিসকনসেপচন থাকিলে এনেকুৱাবিলাক ভুল কৰে তাৰ পিছত কাউন্টিংত মিসকনসেপচন থাকিলে কেনেকুৱাকে ভুল কৰে স্কিপ নাম্বাৰবিলাক স্কিপ কৰি যায় তাৰ পিছত কি হয় ৰিপিট কৰে তেনেকুৱাবিলাক ভুল কৰে হয় না তাৰ পিছত কি আছে এডিশন আৰু সাবট্ৰেকশনত কেনেকুৱা ভুল কৰে চোৱা কি কৰে নট ৰিগ্ৰুপিং প্ৰপাৰলি মানে কি কৰে হেতি এই ক্যাৰি উলাই যে এই ক্যাৰিটো ভালকে প্লাস কৰিবলৈ নাজানে হেতু কাৰণে কি হয় আমাৰ এডিশন আৰু সাবট্ৰেকশনৰ মিসকনসেপচন এইটো থাকে ঠিক আছে এতিয়া আমি কেইটামান কোৱেশ্চন কৰিম কোৱেশ্চন কৰিলে ভালকে এই কনসেপ্ট বিলাক সব বুজি পাই যাবা এতিয়া আমি ফাৰ্স্ট কোৱেশ্চন লেও ফাৰ্স্ট কোৱেশ্চনটো চোৱাচোন এতিয়া কি হয় এইটো হয় কি আছে কোৱেশ্চনটো চোৱা a child solve to 1/2 plus 1/3 is equal to 2/5 হয় না মানে কি কৈছে লৰা এটা 1/2 আৰু 1/3 আছে যে এই দুটা প্লাস কৰি কিমান পাইছে 2/5 পাইছে হয় না তাৰ মানে কি কৰিছে লৰাটো ওপৰটো লগত প্লাস কৰি দিছে আৰু তলৰটো লগত প্লাস কৰি দিছে হয় না তো ওপৰত যোনটো পাইছে ওপৰত লিখিছে তলৰটো তলত লিখিছে What is the most appropriate inference drawn from the solution মানে লৰাটো কেনেকুৱা এই সলিউশনটোৰ পৰা যোনটো সলিউশন উলিয়ালে ষ্টুডেন্টে এই সলিউশনটোৰ পৰা এই কিটা অপচন কিটা কি কোনটো হ'ব পাৰে ভাবাচোন সব অপচন কিটা পঢ়িছো এবাৰ ভালকে পঢ়িলা জলদি পঢ়া কি আছে অপচন ফাৰ্স্ট অপচনটো চোৱা কি আছে child does not know how to represent fraction on number line হয় জানো এটো নাম্বাৰ লাইনত এক্সপ্ৰেছ কৰিব নাজানে পাইছে ৰিপ্ৰেজেন্ট কৰিব নাজানে পাইছে এটো হয় জানো এটো নহয় হয় না সেকেন্ডটো চোৱা child had extended the concept of addition of whole number মানে কি কৈছে এই ষ্টুডেন্টটোৱে কি কৈছে এই এডিশন হোল নাম্বাৰ আছে যে হোল নাম্বাৰৰ এডিশনটোকে এক্সটেন্ড কৰি দিছে মানে আমি হোল নাম্বাৰত এডিশন কৰিলে কেনেকুৱাকে কৰো 3 + 4 = 7 এবিল এনেকুৱাকে কৰো হয় না মানে আমি হোল নাম্বাৰ যোনটো প্লাস কৰি যোনটো পাও হেতুকে এই ষ্টুডেন্টটোৱে এনেকুৱাকে এক্সটেন্ড কৰি দিছে কৰিছে নেকি কৰিছে চোৱাচোন 2 + 3 তলত 5 লিখিছে 1 + 1 তলত ওপৰত 2 লিখিছে হয় না এতিয়া চোৱা আমি অপশন 3 টো চাই লওঁ অপশন 3 টো চোৱাচোন কি আছে child does not know how to addition of number কৈছে হয় নাই মানে কি কৈছে লৰাটোৱে নাম্বাৰ এড কৰিব নাজানে কৈছে এতিয়া যদি নাম্বাৰ এড কৰিব নাজানিলেই হলে তেতিয়া হলে 2 + 3 = 5 লিখিব নোৱাৰিলেই হলে হয় নাই আৰু 4 টোত কৈছে কি child does not know how to take LCM এতিয়া LCM ৰ কথা অহাই নাই হয় না তেতিয়া হলে কি হ'ব আমাৰ অপচন 2 হ'ব এটা কোৱেশ্চন নম্বৰ 3 টো চোৱাচোন কি আছে a student of class 3 solved 26 into 5s এনেকুৱাকে সলভ কৰিলে এতিয়া চোৱা নেক্সট কি দিছে which of the following will be best remediate this misconception এইটা চোৱা কি হয় multiplication of one digit by one digit মানে কি কৈছে আমাৰ ষ্টুডেন্টে যে এটো সলভ কৰিলে তাৰ কোনটো মিসকনসেপচন হ'ব পাৰে আৰু best remediate this misconception কৈছে হয় না মানে best remediate কৰিব কাৰণে এটো মিসকনসেপচন নহব কাৰণে best remediate কি দিব পাৰিম আমি চোৱা
মাল্টিপ্লিকেশ্যন অফ 1 ডিজিট বাই 1 ডিজিট এইটো হ'ব পাৰে নেকি তাৰপিছত মানে মাল্টিপ্লাই কৰিব শিকাব পাৰিম নি 1 ডিজিট বাই অফ 1 ডিজিট বাই 1 ডিজিট মানে কি হয় মানে এটা ডিজিটক আনটো ডিজিটে মাল্টিপ্লাই কৰা হয় নাই চোৱাচোন এতিয়া আমি এইটো চোৱা কি কৰিছে 6 * 5 30 30 তো ঠিকে লিখিছে এইটো ঠিকে লিখিছে হয় নাই মাল্টিপ্লাই কৰিব জানে মানে যোনটো ষ্টুডেণ্টে এইটো ভুল কৰিছে সি মাল্টিপ্লাই কৰিব জানে তাৰ মানে নাজানে কি এতিয়া কনসেপ্ট অফ ৰিগ্ৰুপিং তাৰ পিছত ৰিকলিং দা মাল্টিপ্লিকেশ্যন টেবুলখন ৰিকল কৰিব পাৰিম নে তাৰ পিছত 1 to 1 কৰেসপন্ডেন্স এটোটো নহয় এইটো হ'ব আমাৰ আনসাৰটো চোৱা কনসেপ্ট অফ ৰিগ্ৰুপিং মানে কি হয় ষ্টুডেণ্টে 5 * 6 মাল্টিপ্লাই ঠিকে কৰিলে হয় নাই মাল্টিপ্লাই ঠিকে কৰিলে যোনটো 30 পালে এই 30 এই 3 টো কি কৰিবলে ক্যাৰি কৰি প্লাস কৰিবলে নাজানিলে হয় না এই কনসেপ্টটো কি কয় আমাৰ কনসেপ্ট অফ ৰিগ্ৰুপিং হয় না যেতিয়া কনসেপ্ট অফ ৰিগ্ৰুপিং আমাৰ টিচাৰজনে শিকাই দিব তেতিয়া এই ষ্টুডেণ্টে এনেকুৱা ভুল আৰু নেক্সট টাইম নকৰে আৰু ঠিক আছে এটা নেক্সট কোৱেশ্চনটো চোৱাচোন কি আছে এই ষ্টুডেণ্ট মাল্টিপ্লাইজ 14 * 12 and writes the answer as 11 11 28 or 11 11 28 নহয় না write the answer as 1128 what is the possible cause of error মানে ষ্টুডেণ্ট এটা মাল্টিপ্লাই কৰি এনেকে লিখিছে ঠিক আছে তাৰ পিছত what is the possible error দিছে possible error কি আছে লিখা আছে চোৱাচোন কোনটো পসিবল হ'ব পাৰে wrong multiplication fact তাৰ পিছত B আছে mistake in regrouping on mistake কৰিছে নেকি তাৰ পিছত misalignment in vertical arrangement ত misalignment হৈছে নেকি তাৰ পিছত lack of concept of place value কিবা concept misconception আছে নেকি চোৱাচোন চোৱা এনে 14 into 12 কৰিলে কিমান এনেকে পায় হয় নাই আমি কি আছে ষ্টুডেণ্টটো 28 টো ঠিকে লিখিছে 4 এইটো 2 এ এই দুইটা মাল্টিপ্লাই কৰিলে 2 এ দুইটা 14 ক মাল্টিপ্লাই কৰিলে হয় নাই 28 লিখিলে এইটো তাৰ পিছত এই 1 1 লিখি দিছে ইয়াত আগত এইটো 1 টোৱে ইয়াৰ 1 ৰ লগত মাল্টিপ্লাই কৰিলে হলা নাজানো কি কৰিলে তাৰ পিছত এইটো কি কাৰণে হৈছে চোৱাচোন কোনটো হ'ব পাৰে আমাৰ আনসাৰ হ'ব এইটো অপশন সি টো হ'ব misalignment in vertical arrangement মানে vertical arrangement ত misalignment ৰ ভুল হৈছে মানে এটো চোৱা vertical মানে কি হয় আমি এনেকুৱা এইটো ঘৰ হয় নাই এইটো ভুল হৈছে মানে এই যে 1 এ মাল্টিপ্লাই কৰিলে 1 এ 14 মাল্টিপ্লাই কৰিলে এই 1 ৰ তলত 4 বহিব এই 1 টো এড বহিব এই কথাটো নাজানে মানে কি মাল্টিপ্লাই কৰিব জানে কিন্তু এই এনেকুৱাকে বহাব নাজানে ঠিক আছে এটা নেক্সট কোৱেশ্চন চোৱাচোন কি আছে which of the following is not correct about errors in mathematics learning হয় না কি দিছে এটা নেক্সট ডট বি হৈ আছে গম পাইছা দাটো এটো ফুলি আছে মানে হেতু কাৰণে মাতটো বেলেগকে ওলাইছে কথাবিলাক বেলেগকে ওলাইছে ভালকে ফুটাই ক'ব নোৱাৰিছো ঠিক আছে বাদ দিয়া মোৰ কথা এটো কি আছে which of the following is not correct about errors in mathematics learning ঠিক আছে ইয়াত চোৱা mathematics learning of ক্ষেত্ৰত error বিষয়ে কোনটো মানে কাৰেক্ট নহয় সুধিছে আমাক ঠিক আছে বাকি কেটা আছে চাৰিটা অপচন আছে চাৰিটা ভিতৰত তিনটা কি আছে কাৰেক্ট আছে এটা ইনকাৰেক্ট আছে not correct আছে হয় না ঠিক আছে চোৱাচোন অপচন কিটা পঢ়িছোৱা এবাৰ কি আছে পঢ়িছোৱা ফাৰ্স্ট অপচনত কি আছে errors provide insights into children's thinking error insights provide কৰে children's thinking হয় না এটো হয় না আমি ষ্টুডেন্ট এটা যেতিয়া ভুল কৰাৰ পিছত হে হে নতুনকে ভাবিবলৈ এটা সুবিধা পাব হয় না তাৰ পিছত কি আছে errors are part of learning process error বিলাক কি হয় লাৰ্নিং প্ৰসেছৰ এটা পাৰ্ট হৈ গৈছে হয় না হয় আমি ভুল কৰিলেহে শিকিম হয় না মানে শিকাৰ যোনটো ৰাস্তা হয় তাত ভুল ধেই থাকে ভুল তো থাকিবই ভুল নকৰাকেনো আমি কেনেকৈ শিকিম আমি লাইফতো হেনেকৈ শিকো হয় না তাৰ পিছত কি আছে নাম্বাৰ সি টো চোৱা error should always be ignored to avoid demotivation মানে কি কৈছে error বিলা আমি সদায় ইগনোৰ কৰিব লাগে কাৰণ যাতে ডিমোটিভেট নহয় ষ্টুডেন্টটো হয় জানো এটো আমি কি হয় এজ এ টিচাৰ আমি ষ্টুডেন্টক ভুলটো আঙুলিয়াই দেখাব লাগিব হয় না এইটো ভুল হৈছে এটো শুধৰাব লাগিব হয় না অকল ম্যাথমেটিক্স লাৰ্নিংৰ ক্ষেত্ৰতে নহয় যিকোনো ক্ষেত্ৰতে এৰৰ মানে ভুল কিবা এটা ভুল দেখিলেও তো আমি টিচাৰ হিচাপে ষ্টুডেন্টক তো দেখাবই লাগিব
এইটো ভুল হৈছে হয় নাই ঠিক আছে এইটো তেতিয়াহ'লে কি হয় আমাৰ ইনকাৰেক্ট হয় অপশ্যন ডিটোত কি আছে এৰৰ হেল্পছ টিচাৰ্ছ প্লেন ৰেমিডিয়েল টিচিং আমাৰ সেইটো এটা সঁচা হয় নাই ট্ৰু হয় কাৰণ আমি যেতিয়া ষ্টুডেণ্টৰ এৰৰবিলাক গম পাম তেতিয়াহে ৰেমিডিয়েল টিচিং এটা আমি প্লেন কৰিবলৈ পাৰিম হয় নাই ঠিক আছে তেন্তে এইটো লাষ্টত আমি পঢ়িছিলোঁ যে TLM তাৰ এটা কুৱেশ্যন থাকি গৈছিলে কুৱেশ্যনটো চোৱা ইয়াত দুটা কাৰেক্ট আছে আৰু দুটা ভুল আছে আনচাৰটো মোক কমেণ্ট কৰি জনোৱা ভালকৈ কুৱেশ্যনটো পঢ়ি লোৱা আৰু কমেণ্ট কৰি জনোৱা ঠিক আছে আৰু ইয়াৰ লগতে কি হ'ল আমাৰ CTETৰ ফাৰ্ষ্ট পেপাৰৰ চবতকৈ মষ্ট ইম্পৰ্টেণ্ট টপিক মেথছৰ কি হয় নাম্বাৰ ছিষ্টেম খতম হৈ গ'ল ইয়াৰ পিছত আমি কি কৰিম জিঅ'মেট্ৰি ষ্টাৰ্ট কৰিম ঠিক আছে জিঅ'মেট্ৰি নাম্বাৰ ছিষ্টেমৰ নিচিনা ইমান দীঘল নহয় লগালগ আমি দুটা ভিডিঅ'তে খতম হৈ যাব পেডাগজিকেল পাৰ্টখিনি আৰু যোনখিনি কনচেপ্ট দুইখিনি আমি একেলগতে পঢ়ি দিম ঠিক আছে আমি লগালগ কমপ্লিট কৰি দিম আৰু 2025 ডিচেম্বৰ মাহৰ CTETৰ ষ্টাডি মেটেৰিয়েল আৰু চেম্পল পেপাৰৰ কাৰণে মোক এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা